Hey guys, welcome back to my YouTube channel. আজি আমি যাবলৈ ওলাইছো যোৰহাটৰ কলিয়াপানীত অৱস্থিত আউনিআটি সত্ৰলৈ। বেয়া হৈছে। नहीं ये लोग कहाँ से आते हैं? এইখিনি দেখাম। ইয়াত দেখিছে বন্তি দোকানত আহিছো আইতা বহি আছে। নহয় বত্তা বহি আছে। আইতা আহি গৈছে দেই। সরি। क्या क्या बोला तूने यही पहले क्या बोला चल चल चलो নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মই ৰবি আপোনালোকক স্বাগতম জনাইছো আজি মোৰ অন্য এটা ভিডিঅ'লৈ বলক আজি আমি যাওঁ কলিয়াপানীত থকা আউনিআটি সত্ৰলৈ আৰু সেই সত্ৰৰ মানে বিশেষ সত্ৰখিনি লৈ আৰু তাৰ বিষয়ে মানে যি য'ত ইতিহাস আছে মানে কেনেকৈ আহিলে ক'ৰ পৰা কি ক'ত আহিলে সেইবিলাক আমি জানিবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকক সত্ৰখন অতি সুন্দৰকৈ মই দেখুৱাবলৈ প্ৰয়াস কৰিম গাইজ প্ৰতিবাৰৰ দৰে এবাৰো যিহেতুকে যাবলৈ ওলাইছোঁ তেলটো ভৰাই লওঁ ইয়াত দেখিছে আপোনালোকে চুৰীয়া পেট্ৰল পাম্প চুৰীয়া পেট্ৰল পাম্পত তেলটো ভৰাই আমি আমাৰ আগন্তুক যাত্ৰাটো আৰম্ভ কৰোঁ वो भाई जो नहीं वो भाई ये तेलु सर पूरा फुल है वही जाओ বাকী আপোনালোকে ভিডিঅ'টো চাই দিয়ক তেল চেল ভৰাই লৈছোঁ আৰু ধুনীয়াকৈ লাইক চাইক এটা কৰি দিব কমেণ্ট চমেণ্ট रुको जरा सबर करो बोला धक्का मुक्की नहीं करने কাৰণ মানে কি চাওক হেলমেটটো আমাক বহুতখিনি ছেফটি দিয়ে আমি ভাবোঁ যে হেলমেট নিপিন্ধাকৈ ঘূৰি যাওঁতে কোনেও নেদেখে পুলিচে নেদেখে কিন্তু আচলতে সেইটো কথা নহয় হেলমেটটো তেতিয়া মানে হেলমেটটো যেন হেলমেটটোৱে আমাক বচাব সেই সময়ত ষ্টাইল মাৰি পেলাই মোৰ চুলি এনেকুৱা তেনেকুৱা এইটো ফেশ্বন সেইখিনি আমাক নবচায় গতিকে হেলমেটটো সদায় চাই দেখোন शाबाश बेटा যেতিয়া আমি আহি মেলেং পাই গৈছোঁহি মেলেং বজাৰ মোৰ এয়া দেখিছে আপুনি কেমেৰা পেলাই আছে এখন হৈছে মেলেং হাট বজাৰ ইয়াৰ পাছতে আমি আগত গৈ লাডুৰিগড় পাম তাৰপাছত টিয়ক কলিয়া বন্ধুসকল এয়া হৈছে টিয়ক টিয়ক টাউন চাওক আগৰ টিয়কৰ তুলনাত এতিয়া টিয়ক কেনেকুৱা হৈ গৈছে এইখন হৈছে বৰা বজাৰ টিয়কখন আগতকৈ বহুত ডাঙৰ হৈ গ'ল গাইজ এতিয়া আমি পাই গৈছোঁ কলিয়াপানী সত্ৰলৈ যোৱা মানে মেইন দুৱাৰ যোনফালেদি আমি সোমাম এই বেকতে আমি এৰি থৈ আহিছোঁ কলিয়াপানীলৈ যোৱা ৰাস্তাটো কিন্তু মানে কি হৈছে এতিয়া যিহেতুকে ফ'ৰ লাইনৰ কাম চলি আছে এইপিনেও এটা ইপিনেও গতিকে আগৰ নিচিনাকৈ আমি এনেকৈ ক্ৰচিং কৰিব নোৱাৰোঁ এই ক্ৰচিংটো কৰিবলৈ কাৰণে আমি আগত ইউ টাৰ্ণ মাৰিব লাগিব আৰু গতিকে আগত ইউ টাৰ্ণ মাৰি আমি তাল যাম আৰু এইবিলাক অসুবিধা অকণমান হয় দিয়ক ক্ৰচিং কৰিবলৈ কিন্তু সেইটো কোনো অসুবিধা নহয় এইটো আমাৰ ভালৰ কাৰণেই কৰিছে গভৰ্ণমেণ্টে আগতে পটককৈ পাৰ হৈ দিলে সিফালৰ পৰা গাড়ী আহি দিব সেইখন গাড়ীয়েতো আমাৰ বিষয়ে নাজানিব ন আমি পাৰ হৈছোঁ বুলি গতিকে আগলৈ গৈ আমি আগেদি ইউ টাৰ্ণ মাৰিম ইউ টাৰ্ণ মাৰি পেলাই আমি সেইটো ৰাস্তাত গৈ থাকিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যোৱা সময়ত খালি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক বুলি মই আশা ৰাখিলোঁ ধন্যবাদ বন্ধুসকল চোৱা এই দেৱালসমূহত কি সুন্দৰকৈ কিছু মহৎ লোকৰ বাণী লিখা আছে তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টো এইডোখৰতে অকণমান শ্ল' কৰি তোমালোকক দেখাইছোঁ তোমালোকেও পঢ়ি চাব পাৰিবা গাইছে আপোনালোকে দেখা পাইছে মোৰ আউনিআটি সত্ৰলৈ যোৱা
মুখ্য দুৱাৰ দেখিছে। এইফালেদি আমি এতিয়া ভিতৰলৈ যাম, ভিতৰত গৈ আপোনালোকক সত্ৰৰ বিষয়ে গোটেইখিনি দেখাম আৰু যদি কিবা কিবি আমি জানিব পাৰোঁ সেইখিনিও আপোনালোকক জনাম। আৰু এয়া চাওক কি সুন্দৰকৈ সজোৱা আছে।